আজি গুৱাহাটী গৈছে হেৰিৰ পৰা শিৱসাগৰ আমাৰ শিৱসাগৰ 50 টকীয়া হেৰি আছে কিমান আমাৰ ট্ৰেজাৰী অফিচাৰ আগৰ শিৱসাগৰ তেওঁ আনিব তেওঁহে আমাৰ ভেণ্ডৰবিলাকক দিব সোমবাৰে গাঁও পঞ্চায়ত ৱাৰ্ড মেম্বাৰ এইটো কালাৰ হোৱাইট কালাৰ এইটো হ'ল গাঁও পঞ্চায়ত প্ৰেচিডেণ্ট আৰু এইটো হ'ল আঞ্চলিক পঞ্চায়তৰ মেম্বাৰ আৰু এইটো হ'ল জিলা পৰিষদৰ মেম্বাৰ আৰু কিবা পইণ্ট আছে নেকি আছে আমাৰ জিলা পৰিষদৰ 1000 টাকা জমা দিব এসসি এসটি তার 50% এসসি এসটি হলে 500 টাকা জমা দিব জিলা পরিষদৰ কাৰণে 1000 কোৱালিফিকেশনৰ ক্ষেত্ৰত ওবিসি এমবিসি এবিলাকে কনসেশন পায় ভাবিব পাৰে যে মই যদি ওবিসি এমবিসি এবিলাকে হলে ফুল এমাউন্ট 1000 এপি আৰু এসটি এসটি কাৰণে 200 আৰু